আমাৰ গোলাঘাটৰ গৌৰৱ, অসমৰ গৌৰৱ নৱজিৎ নাৰ্জাৰী। এই গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ এটা ভিতৰুৱা গাঁৱৰ সুযোগ্য সন্তান। এই নৱজিৎ নাৰ্জাৰীৰ চব প্ৰতিভাৰে আজি সমগ্ৰ ভাৰতবৰ্ষত উজ্জ্বলিবলৈ সক্ষম হৈছে। আৰু এই নৱজিৎ নাৰ্জাৰীক আমি চূড়ান্ত বিজয়ী কৰিবলৈ হ'লে নৱজিৎ নাৰ্জাৰীৰ প্ৰতি আমাৰ অসমবাসী ৰাইজৰ মৰম আৰু প্ৰেৰণা প্ৰয়োজন আছে। আৰু সেয়েহে এই নৱজিৎ নাৰ্জাৰীক চূড়ান্ত পৰ্যায়লৈ লৈ যাবৰ বাবে আমি সমগ্ৰ অসমবাসী ৰাইজে এটি মিছ কল জৰিয়তে তেখেতক আমি ভোটিং কৰিব লাগিব। তেখেতৰ 9152915246 এইটো হ'ল তেখেতৰ নৱজিৎ নাৰ্জাৰী কোড নাম্বাৰ। আৰু এই নাম্বাৰত আমি এটি মিছ কল দি যাতে নৱজিতক আমি চূড়ান্ত বিজয়ী কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, অসমৰ জনসাধাৰণ সকলোৱে যাতে হাতত লৈ থকা মোবাইলটোৱে এটি মিছ কলে যাতে অসমৰ এই দক্ষিণ প্ৰান্তত থকা এই গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ এই চাংখাতি ভিতৰুৱা গাঁৱৰ আমাৰ অতি মৰমৰ স্বপ্ৰতিভাৰে উজ্বলি উঠা কিশোৰ নৱজিৎ নাৰ্জাৰীক সাহস আৰু প্ৰেৰণা দিবৰ বাবে মই আহ্বান জনাইছোঁ যে এটি মিছ কলৰ জৰিয়তে আমি নৱজিৎ নাৰ্জাৰীক যদি আমি চূড়ান্ত বিজয় কৰিব পাৰোঁ, আমি নৱজিৎ নাৰ্জাৰী যি প্ৰতিভাৰে উজ্বলি উঠিছে এই উজ্বলাৰ ক্ষেত্ৰত আমি কিঞ্চিত হ'লেও আমি সহযোগ কৰিব পাৰিম। আৰু সেইটো কাৰণে আমি ঘটক গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আজি নৱজিৎ বাসগৃহলৈ আহি আমি এইটোৱে আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে এটি মিছ কলৰ জৰিয়তে নৱজিৎ নাৰ্জাৰীক মৰম আৰু চূড়ান্ত বিজয়ী হোৱাৰ ক্ষেত্ৰলৈ আগবঢ়াই নিবৰ বাবে আমি আন্তৰিকতাৰে সকলোকে আহ্বান জনালোঁ। ধন্যবাদ। আমি আচলতে মই ইতিমধ্যে কৈছোঁ